ডিয়াৰ ভিউয়াৰ্স আজিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো কিনো আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকে বৰ্তমান যেটো ৰেশন কাৰ্ডৰ কাম এটো কিন্তু সিএসসি দিয়াৰ কথা ঘোষণা কৰিছে ডিজিটেল ইণ্ডিয়াৰ পৰা কিন্তু এটা নোটিফিকেশন আহিছে যে সিএসসিত কিন্তু ৰেশন কাৰ্ডৰ সকলোখিনি কাম দি দিয়া হ'ব সো আপোনালোকে কি কাম কৰিব পাৰিব সেই বিষয়ে আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু কেনেকৈ আপোনালোকে সিএসসি আইডি লব পাৰিব সেই বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম ব্লগ ভিডিঅ'টো আৰম্ভ কৰো আৰম্ভণিতে এটি অনুৰোধ যিসকল বন্ধু বৰ্তমানলৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি কাকত থকা নোটিফিকেশন বেলটো অল কৰি দিব কিয়নো আমি দিয়া নোটিফিকেশন সঠিক সময়ত লাভ কৰিব প্ৰথমতে জনাব বিচাৰিছো যে আপোনালোকে যেটো স্ক্ৰিনত দেখিবলৈ পাইছে এটা ডিজিটেল ইণ্ডিয়া টুইটাৰ হ্যান্ডেলত কিন্তু এটো পাবলিশ হৈছে যে আপোনালোকে প্ৰথমতে দেখিব পাইছে যে মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক এণ্ড ইনফৰমেশ্যন টেকনলজি গভৰ্নমেণ্ট অফ ইণ্ডিয়া যে রেশন কার্ড সার্ভিসেস নাও থ্রু সিএসসি যে রেশন কার্ডর যিবিলাক কাম হব এইবিলাক কিন্তু সিএসসির মাধ্যমত দি দিব এইটো হল আপনার নিউ কার্ড প্রিন্টিং বা নতুন এপ্লিকেশন আপডেট আধাৰ সিডিং সকলোখিনি কাম ইয়াতে পাব জানা হক কি কাম কৰিব পাৰিব ইয়াতে চাব যে প্ৰথমতে আপোনালোকে যেটো কাম কৰিবলৈ পাব হেতু হল আপডেট রেশন কার্ড ডিটেইলস রেশন কার্ডৰ আপডেট দিব পাৰিব কিবা ভুল থাকিলে হেতু কিন্তু ঠিক কৰিব পাৰিব দুই নম্বৰটো চাব আধাৰ সিডিং যে ৰেশন কাৰ্ডৰ লগতে কিন্তু আধাৰ কাৰ্ডটো সিডিং কৰাটো বাধ্যতামূলক কৰিছে গভৰ্নমেণ্টে সেই কাৰণে আপোনালোকে সিএসসিৰ জৰিয়তেও কিন্তু আধাৰ সিডিংৰ কামটো অফিচত নোযোৱাকৈ আপোনালোকে কৰিব পাৰিব তিনি নম্বৰত হল ডুপ্লিকেট প্ৰিন্ট অফ ৰেশন কাৰ্ড যে আপোনালোকৰ যদি ৰেশন কাৰ্ডটো হেৰাই যায় তেতিয়া হলে কিন্তু আপোনালোকে প্ৰতিলিপি ইয়াৰ পৰা সিএসসিৰ পৰা কিন্তু লাভ কৰিব পাৰিব চেক স্ট্যাটাস অফ এবিলিটি অফ রেশন কার্ড যে আপোনালোকে রেশন কার্ড পোৱাৰ যোগ্য নে নহয় হেতু কিন্তু সিএসসি বিএলিৰ জৰিয়তে আপোনালোকে চেক কৰিব পাৰিব যে গ্ৰাহকজনে একচুয়ালি রেশন কাৰ্ডৰ এলিজিবিলিটি বা এবিলিটি আছে না নাই 5 নম্বৰত চাব যে গ্ৰাইভেন্স ৰেজিষ্ট্ৰেচন আৰু লাষ্টটো হল ৰিকুৱেষ্ট এপ্লিকেশন ফৰ নিউ রেশন কার্ড যে নতুনকৈ কিন্তু রেশন কাৰ্ডৰ কাম আৰম্ভ কৰিব গভৰ্নমেণ্টে যে তাতে নিউ কাৰ্ড গ্ৰাহকে এপ্লাই কৰিব পাৰিব সিএসসিৰ জৰিয়তে সো এটো কিন্তু আপোনালোকৰ বাবে এটা বিগ অপৰচুনিটি হয় যিসকল বন্ধু বান্ধৱী ইতিমধ্যে সিএসসি আইডি লৈ লৈছে সেইসকলৰ তো ভালেই আৰু যিসকলে লোৱা নাই সেইসকলে কেনেকৈ ল'ব অতি শীঘ্ৰে মই এইটো ভিডিঅ'ত আপোনালোকক স্টেপ বাই স্টেপ বুজাবলৈ চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক এতিয়া মই দেখুৱাম যে আপোনালোকে কেনেকৈ ৰেশন কাৰ্ডৰ কাম লবৰ বাবে সিএসসি আইডি লব এই বিষয়ে আপোনালোকক জনাই আছো আপোনালোকে প্ৰথমতে যিকোনো এটা ক্ৰম ব্ৰাউজাৰ ওপেন কৰি লব লোৱাৰ পিছত প্ৰথমতে আপোনালোকে সিএসসি ৰেজিষ্ট্ৰেচন বুলি সাৰ্চ কৰি দিব দিয়াৰ পিছত ওপৰত যেটো লিংক দেখিবলৈ পাইছে সিএসসি ৰেজিষ্ট্ৰেচন এইটো লিংকতে ক্লিক কৰি দিব মই জাস্ট ক্লিক কৰি দিছো অলপ সময় ওয়েট কৰিব আপোনালোকৰ সন্মুখতে নেক্সট আনটা পেজ খুলকাই আহিব আপোনালোকে যেতিয়া এইটো পেজত আহি পাব আহি পোৱাৰ পিছত ইয়াতে চাব যে এপ্লাই যেটো অপশন দেখিবলৈ পাইছে এপ্লাইতে ক্লিক কৰি দিব নিউ ৰেজিষ্ট্ৰেচন আপোনালোকে এইটোতে ক্লিক কৰি দিব মই জাস্ট ক্লিক কৰি দিছো অলপ সময় ওয়েট কৰিব যে নেক্সট আনটা পেজ খুলকাই আহিব ইয়াতে দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেচন ইয়াতে ইনস্ট্ৰাকচন দিয়া আছে আপোনালোকে এইটো কৰি লব প্ৰথমতে চাব যে সিলেক্ট এপ্লিকেশন টাইপ আপোনালোকে ইয়াতে সিএসসি বিএলই সেলফ হেল্প গ্ৰুপ এফপিও এফপিএস আরডিডি রেজিস্ট্রেশন আপোনালোকে ওপৰত যেটো দেখিবলৈ পাইছে সিএসসি বিএলই এটোতে ক্লিক কৰি দিব দিয়াৰ পিছত কিন্তু ইয়াতে দেখিবলৈ পাইছে যে টিইসি সাৰ্টিফিকেট নাম্বাৰ আপোনালোকৰ যেটো টিইসি সাৰ্টিফিকেট হয় হেতুৰ কিন্তু নাম্বাৰ দিব লাগিব মই যেতিয়া লৈছিলো তেতিয়া কিন্তু একদম ফ্ৰী আছিল একো কৰিব নালাগিছিল আপোনালোকে টিইসি লবৰ বাবে ইয়াতে ক্লিক কৰি দিব থ্ৰী ডটতে ক্লিক কৰি দিয়াৰ পিছত এপ্লাই যেটো দেখিবলৈ পাইছে এটোতে ক্লিক কৰি দিব টিইসি সার্টিফিকেট এইটো অপশনটোতে প্ৰেছ কৰি দিব প্ৰেছ কৰি দিয়াৰ পিছত চাব এনেকুৱা এটা ইন্টাৰফেস আহিব ইয়াতে দেখিবলৈ পাইছে লগইন উইথ আস আপোনালোকে লগইন অপশনটোতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা আনটা পেজ খুলকাই আহিব এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে লগইন উইথ সিএসসি কানেক্ট আৰু আনটা আছে লগইন এণ্ড ৰেজিষ্টাৰ আপোনালোকে লগইন এণ্ড ৰেজিষ্টাৰ এটোতে ৰেজিষ্টাৰ অপশনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব চাব
ইয়াতে এটা pop up show কৰিছে, dear candidate kindly enter the details carefully as per your photo ID proof. There is no option of correction once you submitted details. যে আপোনালোকে ইয়াতে যেটো ডিটেইলছ দিব এটো কিন্তু বি কেয়ারফুলি ফিল আপ কৰিব, কিন্তু সাবমিট দিয়াৰ পিছত আপোনালোকে আকৌ কাৰেকশ্যন কৰিব নোৱাৰে। ডিয়াৰ ভিউয়াৰ্স, মই কিন্তু এতিয়া সকলো ডিটেইলছ ফিল আপ কৰি দিছোঁ। দিয়াৰ পিছত এতিয়া তলত দেখিবলৈ পাইছে সাবমিট যেটো অপশ্যন, মই সাবমিট অপশ্যনটোতে ক্লিক কৰি দিছোঁ। দিয়াৰ পিছত অলপ সময় ওয়েট কৰিব, এনেকুৱা এটা পেজ খুলকাই আহিব। চাব পেজটো লোডিং হৈ আছে। ইয়াতে দেখিবলৈ পাইছে যে CSC গভৰ্ণমেণ্ট সাৰ্ভিসেছ ইণ্ডিয়া লিমিটেড, আৰু ইয়াতে পেমেন্ট যেটো অপশ্যন সেইটো কিন্তু আহি গৈছে। আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং লগতে UPI আৰু ভাৰত কিউআৰৰ জৰিয়তে কিন্তু পেমেন্টটো কৰিব পাৰিব। TC সাৰ্টিফিকেটৰ যেটো পেমেন্ট হয় এতিয়া দেখিবলৈ পাইছে যে 1479 যে 1479 টকা কিন্তু আপোনালোকে পে কৰিব লাগিব TC সাৰ্টিফিকেটৰ কাৰণে। তাৰ পিছতে আপোনালোকে CSC টো এপ্লাই কৰিব পাৰে। এতিয়া আপোনালোকে পেমেন্টটো কৰি দিব, মই পেমেন্টটো নকৰোঁ। আৰু নেক্সট যেটো পাৰ্ট হয় CSC এপ্লাইৰ TC অহাৰ পিছত, সো আপোনালোকে কিন্তু সেইটো পাৰ্ট চাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। সো আশা কৰিছোঁ নিশ্চয় আপোনালোকে কিবা এটা বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক অৱশ্যই কৰি দিব, কিয়নো এটা লাইকে ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা নটিফিকেশ্যন বেলটো অল কৰি দিব, যাতে আমি দিয়া নটিফিকেশ্যন সঠিক সময়তে লাভ কৰিব পাৰে। সো থ্যাংক ইউ ওয়াচিং দিস ভিডিঅ'।